বৰ্তমান যুগত আমাৰ জীৱন কিমান যান্ত্ৰিক হৈ পৰিছে। নিতৌ নানা জটিল মানসিক সমস্যা যেনে মানসিক চাপ বৃদ্ধি, ফবিয়া ইত্যাদি বৃদ্ধি পাবলৈ ধৰিছে। অলপমান মানসিক শান্তিৰ বাবে আমি সকলো হাহাকাৰ হৈ পৰিছোঁ। মানসিক চাপত পৰিয়েই বহু মানুহে আত্মহত্যা পৰ্যন্ত পথো বাছি লৈছে আৰু কিছুমানে চিৰদিনৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই বলিয়াও হৈ পৰিছে। আমি দেখোঁ ধ্যান মেডিটেশ্যন কৰাৰ পাছতো মানসিক চাপ একেই থাকে। কিন্তু আজি আমি আপোনাক 4টা বিজ্ঞানসন্মত হাইলি এফেক্টিভ মানসিক চাপ বা টেনশ্যন দূৰ কৰাৰ উপায় ক'ম, যাৰ প্ৰয়োগৰ দ্বাৰা আপুনি কিছু পৰিমাণে হ'লেও আপোনাৰ মানসিক চাপ নিয়ন্ত্ৰণত ৰখাব পাৰিব। আশা ৰাখিছোঁ আপোনালোকে এই পদ্ধতিকেইটা নিশ্চয় প্ৰয়োগ কৰিব। নিতৌ এপিয়লাৰ সেউজীয়া চাহ বা গ্ৰীণ টি খাওক। সেউজীয়া চাহত থকা এণ্টিঅক্সিডেণ্ট দ্ৰব্যই দেহত মানসিক চাপ সৃষ্টি কৰা হৰম'নৰ মাত্ৰা কমাই দিয়ে। এই হৰম'নে গ্লুক'জৰ সহায়ত দেহত যি ক্লান্তি, দুশ্চিন্তাৰ সৃষ্টি কৰিছে, সেউজীয়া চাহে সেই হৰম'নৰ গ্লুক'জৰ মাত্ৰা কমাব পাৰে। ব্যস্ততাপূৰ্ণ দিনটোৰ শেষত যদি আপুনি এপিয়লা সেউজীয়া চাহ পান কৰে, কেইছেকেণ্ডমানৰ ভিতৰতে আপোনাৰ মানসিক চাপ বা ষ্ট্ৰেছ কমি যাব। সুগন্ধি মমবাতি বা ধূপ জ্বলাওক। গোটেই দিনটো কাম কৰি ঘৰলৈ উভতি আহি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি মমবাতি বা ধূপ জ্বলাওক। আপোনাৰ পচন্দৰ ফুলৰ গোন্ধ থকা ফ্ৰেছনাৰ বা সুগন্ধিও ব্যৱহাৰ কৰি চাব পাৰে। দেখিব এইবোৰ ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ মানসিক চাপ খন্তেক পিছতে কমি গৈছে। চিকিৎসকসকলৰ মতে মানসিক চাপ কমোৱাৰ ক্ষেত্ৰত এৰোমা থেৰাপি বা সুগন্ধি প্ৰয়োগ বৰ কাৰ্যকৰী। কুহুমীয়া গৰম পানী খাওক। আপোনাৰ নাৰ্ভ বা স্নায়ুক শান্ত কৰাৰ ক্ষেত্ৰত কুহুমীয়া গৰম পানী পান কৰাটো বৰ উপকাৰী ব্যৱস্থা। কুহুমীয়া গৰম পানীয়ে আপোনাৰ বাঢ়ি যোৱা হৃদস্পন্দনক কমাব পাৰে, কাৰণ অত্যাধিক মানসিক চাপত হৃদস্পন্দন বাঢ়ি গৈ কেতিয়াবা হাৰ্ট এটেকো হ'ব পাৰে। মাছাজ বা পিটিকক। কোনো সাক্ষাৎকাৰ নতুবা সভাত বক্তৃতা দিবলৈ যাবৰ সময়ত আপুনি যদি নাৰ্ভাছ অনুভৱ কৰে, তেন্তে কাণ দুটা খৰকৈ পিটিকি দিব। তাৰ ফলত আপুনি অলপ হ'লেও স্বস্তি পাব। কেতিয়াবা পোন হৈ থিয় হওক আৰু দুয়োটা হাত কাণৰ ওচৰলৈ নি নাকেৰে জোৰকৈ কেইবাবাৰো উশাহ লৈ মুখেৰে নিশাবোৰ এৰি দিব। তাৰ পাছত হাত দুখন কাণৰ ওচৰৰ পৰা জোৰেৰে নমাই দিয়ক। এই ব্যায়ামটো 5 বাৰ কৰাৰ পিছত দেখিব কেইছেকেণ্ডমানৰ ভিতৰতে আপোনাৰ মানসিক চাপ বহুত পৰিমাণে কমি গৈছে। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে নতুন আপডেটৰ বাবে আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজক ফ'ল' কৰক।